নমস্কাৰ। আজি অসমীয়া সাহিত্য জগতৰ ভোটাতৰা প্ৰসিদ্ধ কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ বহু পঠিত উচ্চাকাংক্ষা নামৰ গ্ৰন্থখনিৰ অনুভৱ আগবঢ়াব বিচাৰিছোঁ। উচ্চাকাংক্ষা একাহাৰতে কৈ দিব পৰা এখন উৎকৃষ্ট গ্ৰন্থ। 1999 চনতে প্ৰথম প্ৰকাশ পোৱা এই কিতাপখন প্ৰবন্ধ আকাৰে 11টা খণ্ডত ৰচিত হৈছে। ইয়াত সন্নিৱিষ্ট শিক্ষামূলক প্ৰবন্ধসমূহ যদিও ছাত্ৰ ছাত্ৰীৰ উপযোগী প্ৰস্তুত কৰি উলিওৱা হৈছে, তথাপি ডাঙৰো পঢ়ি সমানে উপকৃত হ'ব পাৰে। আদৰ্শৱান ব্যক্তিৰূপে নিজকে গঢ় দিয়াত গ্ৰন্থখনত উল্লেখিত মহান মনীষীসকলৰ কৰ্মৰাজিয়ে প্ৰভূত অৰিহণা যোগাব বুলি নদি ক'ব পাৰি। গতিকে ছাত্ৰসকলৰ বাবে কিতাপখন অৱশ্যে পঠনীয়। সেইদৰে পিতৃ মাতৃ বা জ্যেষ্ঠজনে এই গ্ৰন্থখন অধ্যয়নেৰে ইয়াৰ ৰসপান কৰি নিজৰ সন্তানক সুপথে পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰি উপকৃত হ'ব। কিতাপখনত প্ৰথমে বৰগোহাঞিদেৱে নিজে ভুমুকি মাৰি কিদৰে তেওঁ সৰুৰে পৰা সম্পাদক হ'বলৈ আখৰা কৰিছিল সেই কথা সদৰি কৰিছে। এয়া আছিল তেখেতৰ উচ্চাকাংক্ষা। মানুহৰ অৰ্হতা অনুসৰি এটা পেছাত আত্মনিয়োগ কৰা উচ্চাকাংক্ষা হয় যদিও মানৱ জাতিৰ সুখ শান্তি আৰু সন্তুষ্টিৰ অৰ্থে আত্মত্যাগ কৰি অসাধ্য সাধন কৰাও মহান মনীষীসকলৰ উচ্চাকাংক্ষাৰে ফল। গ্ৰন্থখনত প্ৰাচীনৰ পৰা আধুনিক সমাজলৈ মানৱৰ কল্যাণৰ অৰ্থে অক্লান্ত শ্ৰম কৰা মনীষীসকলৰ কথা আৰু তেখেতসকলৰ উচ্চ অভিলাষৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দুগৰাকী পিতৃ গ্ৰীচ দাৰ্শনিক ছক্ৰেটিছ আৰু আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ সন্তানৰ চৰিত্ৰ গঠনৰ শিক্ষা সম্পৰ্কীয় মনোভাৱ ইয়াত সুন্দৰকৈ উল্লেখ আছে। সংস্কৃত ব্যাকৰণ মুগ্ধবোধ ৰচক পণ্ডিত বোপদেৱৰ ধৈৰ্য চৰ্চা, দ্ৰোণাচাৰ্যৰ একান্তপ্ৰিয় শিষ্য অৰ্জুনৰ লক্ষ্যভেদ আদি কাহিনী উল্লেখেৰে ই জীৱন সমৃদ্ধ কৰা সম্পদৰ আকৰ। অপৰাজয় ইচ্ছা শক্তিৰ গৰাকীজন ফ্লেমষ্টিডক পোৱা যাব ইয়াত, যিজনে দীঘলীয়া এখন বেমাৰৰ তালিকা দেহত লৈ সময়ত ইংলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হ'ব পাৰিছিল। পৃথিৱীৰ সকলো দেশৰ ভিতৰত সেই সময়ৰ শ্ৰেষ্ঠ লেখক টলষ্টয়ৰ দৃষ্টিত এজন উচ্চাকাংক্ষী মানুহৰ আচৰণত মধুৰতা, শিষ্টাচাৰ, ধৈৰ্য, অধ্যৱসায়, একাগ্ৰতা থাকিব লগা কথা উল্লেখৰ লগতে কেইবাজনো ডাঙৰ যুদ্ধবিদ্যা বিশাৰদ আইনজ্ঞ পণ্ডিত থকাৰ পিছতো জৰ্জ ৱাশ্বিংটনে চৰিত্ৰৱান হোৱাৰ বাবে আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হোৱাৰ যোগ্যতা অৰ্জনৰ কথাৰে বৰ্ণন সমৃদ্ধ হৈ আছে গ্ৰন্থখন। যিসকলে এতিয়াও তেখেতৰ উচ্চাকাংক্ষা কিতাপখন পঢ়া নাই, ডেছক্ৰিপশ্যনত কিতাপখনৰ এমাজন লিংক দিয়া হৈছে, আপোনালোকে তাৰ পৰাও সংগ্ৰহ কৰি পঢ়িব পাৰে। ধন্যবাদ।